নমস্কাৰ, মই নিপু বৰাই মোৰ ইউটিউব চেনেল NB টকছলৈ সকলোকে স্বাগতম জনাইছোঁ। ইউটিউব জগতত এয়া মোৰ প্ৰথম ভিডিঅ' যদিও আপোনালোকৰ বৰ্তমান সময়ত সহায়ক হোৱাকৈ অতি গুৰুত্বপূৰ্ণ বিষয় এটা আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ। বিষয়বস্তুটো হ'ল ডকুমেণ্ট বা কিতাপৰ পেজক কেনেদৰে PDF-লৈ কনভাৰ্ট কৰিব পাৰি। যিহেতু ক'ভিড পৰিস্থিতিৰ হাফ লকডাউনৰ বাবে বৰ্তমান স্কুল, কলেজ, ইউনিভাৰ্চিটিবোৰ বন্ধ হৈ আছে কাৰণে ক্লাছ আৰু এক্সামবোৰো অনলাইন মেথডত হৈ আছে। গতিকে এছাইনমেণ্ট বা এক্সামৰ এনচাৰ কিবোৰ PDF বনাই নিৰ্দিষ্ট স্কুল, কলেজ, ইউনিভাৰ্চিটিবোৰক জমা দিবলগীয়া হৈছে। সেইবাবে সকলোৱে বৰ্তমান সময়ত PDF ক্ৰিয়েট কৰিব শিকাটো প্ৰয়োজনীয় হৈ পৰিছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে আমি প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ আমি এডোবি স্কেন বুলি চাৰ্চ মাৰিব লাগিব। যিহেতু মই এডোবি স্কেনটো মই ইনষ্টল কৰি থৈছোঁ, 28 MB হয়, গতিকে মই এইটো অ'পেন কৰিম। অ'পেন কৰি মই এখন কিতাপ হাতত লৈ লৈছোঁ ৰেণ্ডমলি, নিউ কলেজ কেমেষ্ট্ৰি। এইখন মই ফটো উঠাই লৈছোঁ। ফ্ৰণ্ট পেজখন লৈছোঁ, এইটো কালাৰফুল হিচাপে বনাম, বাকী দুটা পেজ এনেকৈ লৈ লওঁ। আমি ব্লেক এণ্ড হোৱাইট হিচাপে এইটো ব্যৱহাৰ কৰিম। কণ্টিনিউ মাৰিলোঁ আৰু এইখন লৈ লৈছোঁ। 3খন হৈ গ'ল। আমি এতিয়া এই 3খনকে আমি ব্যৱহাৰ কৰিম। এইখন যিহেতু অলপ ব্লেক এণ্ড হোৱাইট হিচাপে আহি গ'ল, গতিকে এইখনক কালাৰ কৰি অৰিজিনেল কালাৰটো লৈ ল'ম আমি। এইখন আমি অৰিজিনেল লৈ ল'লোঁ। তাৰপিছত এইখনত আহি গ'ল। আপোনালোকে যদি ফটোখন উল্টাকৈ আহে তেতিয়া ৰোটেট কৰি ল'ব পাৰে। এতিয়া আমি ছেভ PDF-লৈ যাম। ছেভ হ'ল। যিহেতু এইটো কম চাইজৰ PDF হয়, গতিকে আপোনালোকে PDFটো আপোনালোকে যিকোনো ধৰণৰ অনলাইন হোৱাটছআপ বা ফেচবুকৰ মেছেঞ্জাৰ বা আদিকে কৰি বহুতত শ্বেয়াৰ কৰিব পাৰে। যদিহে ডাঙৰ ফাইল হয় তেতিয়া আপোনালোকে কপিটো ডিভাইচ বা কপিটো এইটো যোনটো দেখিছে ইয়াত গৈ পিনে আপোনালোকে OneDrive বা Google Drive-ত ছেভ কৰি থ'ব পাৰে। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, এই আপোনালোকে টেকন'লজিখিনি বেয়া ব্যৱহাৰ নকৰিব। কাৰণ কেইদিনমানৰ আগৰ পৰা আমি দেখি আহিছোঁ যে এজন অসমীয়া জনপ্ৰিয় লেখক ৰূপম দত্তৰ দ্বাৰা ৰচিত লাইফ অৱ এ ড্ৰাইভাৰ কেবিনৰ সিপাৰে কিতাপখন পাইৰেচি কৰি বিভিন্ন দুষ্ট চক্ৰই PDF হিচাপে বিভিন্ন ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ফুৰিছে। গতিকে এনেকুৱাবোৰ কৰিলে সমাজত এটা বেয়া বাৰ্তা গুচি যায়। গতিকে এইবোৰ কৰাটো ভাল নহয়। এইটো আমি বৰ্তমান ভিডিঅ'টো অন্তিম পৰ্যায়ত পালোহি। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।